নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকক দুজোৰ এমব্ৰইডাৰী ৱৰ্কৰ কাপোৰ দেখাব লৈছো। প্ৰথম কাপোৰযোৰৰ কালাৰটো হৈছে হালধীয়া চাদৰখন। চাদৰখনত বটল গ্ৰীনৰ পটি কৰা হৈছে, লগত আহত পাতৰ এমব্ৰইডাৰী কৰা আছে। ভিডিঅ'টো মোবাইলত ৰেকৰ্ডিং কৰাৰ বাবে কালাৰটো অলপ বেলেগ দেখা যায়। এইখন হৈছে মেখেলাখন বটল গ্ৰীনৰ আঁঠুৰ ওপৰলৈকে ডিজাইন কৰা হৈছে আহত পাতৰ। এযোৰ খুব ধুনীয়া মেখেলা চাদৰ। মেখেলাখন বেলজিয়াম পাট আৰু চাদৰখন চান্দুৰী চিল্কৰ হয়। আৰু সেকেন্ড কাপোৰযোৰ হৈছে ৰেড কালাৰৰ আৰু ইয়াত গ্ৰে কালাৰ পটি কৰা হৈছে আঁচলটো আৰু চাদৰখনৰ বৰ্ডাৰটোত। চাদৰখনৰ মাজত বুটা কৰা হৈছে গোটেই চাদৰখনতে আৰু পটিটোৰ কালাৰ হ'ব ফুলৰ কালাৰ ৰেড আৰু ব্লু। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেন্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে। লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব যাতে নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকে। আৰু কাপোৰযোৰৰ মেখেলাখন হ'ব এনেকুৱা। মেখেলাখনৰ তলৰ ভাগত গ্ৰে কালাৰ পটি কৰা হৈছে আৰু আঁঠুৰ ওপৰলৈকে এনেকৈ বুটা ফুল দিয়া হৈছে, লগত এটা ব্লাউজ পিচ থাকিব। এই কাপোৰযোৰৰ মেখেলা আৰু চাদৰ দুয়োখনে চান্দুৰী চিল্কৰ। কাপোৰ দুযোৰ গৰমত পিন্ধিবলৈ খুবেই আৰামদায়ক। আপোনালোকে ভাল পাব কাপোৰ দুযোৰ পিন্ধি। যদি আপোনালোকৰ ভাল লাগে মোক অৰ্ডাৰ কৰিব পাৰিব। ডেছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল।